গুণচাম দাসৰ ইএমটো আমাৰ মহামহিম গভৰ্ণৰ ডাঙৰীয়াই কাটি দিয়াৰ কাৰণটো হ'ল আমাৰ ইয়াতে বিটিআৰত UPPL BJP আৰু GSPৰ চৰকাৰ আছিল GSPৰ মাত্ৰ একজন MCLA আছে তেখেতক ইএম দিয়া গৈছিল কিন্তু তেখেতে এলায়েন্সৰ ধৰ্মটো পালন কৰা নাই বুলি এটা অভিযোগ আহিছে কিয়নো তেখেতে এলায়েন্সত থকা সত্ত্বেও এলায়েন্সৰ এগেইনষ্টত গৈছে চৰকাৰৰ এগেইনষ্টত গৈছে এটোকে বেয়া পাই পেলাই আমাৰ মহামহিম গভৰ্ণৰ ডাঙৰীয়াই তেখেতৰ ইএমটো কাটি দিছে এইবাৰ খেলিব নোৱাৰে সাৰ্টিফিকেটটো বানচাল হৈ গ'ল তেখেতে এজন চৰণীয়া মানুহ হয় নিজকে বড়ো বুলি এটা সাৰ্টিফিকেট লৈছিল এইটো ধৰা পৰাৰ পিছত CID ইনভেষ্টিগেশ্যনৰ এইটো ধৰা পৰিল তেখেতৰ পৰিয়ালৰ কোনো বড়ো নহয় গতিকে তেখেতে এইবাৰ ইলেকশ্যন খেলিব নোৱাৰে আমাৰ গুৱাহাটী হাইকোৰ্টে তেখেতৰ সাৰ্টিফিকেটটো বানচাল কৰি দিলে কোনো বড়ো নাই ক'ত বড়ো আছে আৰু যিটো পটভূমিত বা কৃষ্ণভূমিত হীৰাচৰণীয়া ডাঙৰীয়াই 2014 চনত প্ৰথমবাৰ লোকসভা সমষ্টিত ইয়াতে জিকিছিলে তেতিয়া বেলেগ এটা পৰিস্থিতি আছিল ইয়াতে মানে 2012 চনত ৰায়ট হৈছিল 2014 চনত ৰায়ট হৈছিল তো সেইটো কেপিটেলাইজ কৰি তেখেতে জিকি গৈছিল 2019 চনত কোনো মতে অলপ ভোটত তেখেতে জিকি গৈছে 2024 তেনেকুৱা একো পৰিৱেশ নাই ইয়াতে কোনো বড়ো নাই আপোনালোকে চাব NDA হিচাপে ইয়াতে আমাৰ জয়ন্ত বসুমতাৰীক কেণ্ডিডেট দিয়া হৈছে NDAত আমাৰ ভাৰতীয় জনতা পাৰ্টি আছে অসম গণ পৰিষদ আছে আৰু UPPL আছে তিনিটা দল মিলি পেলাই আপোনালোকে চাব 3 লাখতকৈ অধিক ভোটত ইয়াতে জিকি যাব ডিষ্ট্ৰিক্টৰ আণ্ডাৰত চৰাইবিল যে মণ্ডল আছে চৰাইবিল ব্লক যে আছে ইয়াৰ আমাৰ BJP আৰু UPPLৰ এটা কোঅৰ্ডিনেশ্যন মিটিং হৈছে ইয়াতে এই কোঅৰ্ডিনেশ্যন মিটিঙৰ থ্ৰুদি আমাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কেণ্ডিডেট শ্ৰীযুত জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আমি বিপুল ভোটত জিকোৱাৰ কাৰণে 3 লাখতকৈ অধিক ভোটত জিকোৱাৰ কাৰণে ইয়াতে প্ৰিপাৰেশ্যন কৰা হৈছে এইবাৰ খেলিব নোৱাৰে সাৰ্টিফিকেটটো বানচাল হৈ গ'ল তেখেতে এজন চৰণীয়া মানুহ হয় নিজকে বড়ো বুলি এটা সাৰ্টিফিকেট লৈছিল এইটো ধৰা পৰাৰ পিছত CID ইনভেষ্টিগেশ্যনৰ এইটো ধৰা পৰিল তেখেতৰ পৰিয়ালৰ কোনো বড়ো নহয় গতিকে তেখেতে এইবাৰ ইলেকশ্যন খেলিব নোৱাৰে আমাৰ গুৱাহাটী হাইকোৰ্টে তেখেতৰ সাৰ্টিফিকেটটো বানচাল কৰি দিলে কোনো বড়ো নাই ক'ত বড়ো আছে আৰু যিটো পটভূমিত বা কৃষ্ণভূমিত হীৰাচৰণীয়া ডাঙৰীয়াই 2014 চনত প্ৰথমবাৰ লোকসভা সমষ্টিত ইয়াতে জিকিছিলে তেতিয়া বেলেগ এটা পৰিস্থিতি আছিল ইয়াতে মানে 2012 চনত ৰায়ট হৈছিল 2014 চনত ৰায়ট হৈছিল তো সেইটো কেপিটেলাইজ কৰি তেখেতে জিকি গৈছিল 2019 চনত কোনো মতে অলপ ভোটত তেখেতে জিকি গৈছে 2024 তেনেকুৱা একো পৰিৱেশ নাই ইয়াতে কোনো বড়ো নাই আপোনালোকে চাব NDA হিচাপে ইয়াতে আমাৰ জয়ন্ত বসুমতাৰীক কেণ্ডিডেট দিয়া হৈছে NDAত আমাৰ ভাৰতীয় জনতা পাৰ্টি আছে অসম গণ পৰিষদ আছে আৰু UPPL আছে তিনিটা দল মিলি পেলাই আপোনালোকে চাব 3 লাখতকৈ অধিক ভোটত ইয়াতে জিকি যাব গুণচাম দাসৰ ইএমটো আমাৰ মহামহিম গভৰ্ণৰ ডাঙৰীয়াই কাটি দিয়াৰ কাৰণটো হ'ল আমাৰ ইয়াতে বিটিআৰত UPPL BJP আৰু GSPৰ চৰকাৰ আছিল GSPৰ মাত্ৰ একজন MCLA আছে তেখেতক ইএম দিয়া গৈছিল কিন্তু তেখেতে এলায়েন্সৰ ধৰ্মটো পালন কৰা নাই বুলি এটা অভিযোগ আহিছে কিয়নো তেখেতে এলায়েন্সত থকা সত্ত্বেও এলায়েন্সৰ এগেইনষ্টত গৈছে চৰকাৰৰ এগেইনষ্টত গৈছে এটোকে বেয়া পাই পেলাই আমাৰ মহামহিম গভৰ্ণৰ ডাঙৰীয়াই তেখেতৰ ইএমটো কাটি দিছে প্ৰভাৱ পৰিব প্ৰভাৱটো এইটোৱে আগতে ইএম আছিল এতিয়া MCLA হ'ল এইটোৱে প্ৰভাৱ আৰু ইএমৰ পৰা তেখেতে এতিয়া ডিমোশন হ'ল MCLA এইটোৱে প্ৰভাৱ বাজাজ বাইক কিনিবলৈ আগ্ৰহীসকলৰ বাবে ভাল খবৰ কোকৰাঝাৰ মহানগৰ ভিত্তিক ডাউহাৰু অটো এজেন্সিয়ে 27 মাৰ্চৰ পৰা 30 এপ্ৰিললৈ বিহু আৰু ঈদৰ ধামাকা অফাৰ আৰু এক্সচেঞ্জ মেলা আগবঢ়াইছে ডাউহাৰু অটো এজেন্সিৰ গ্ৰাহকসকলে নিম্নতম 7,999 টকাৰ ডাউন পেমেণ্টৰ বাবে বাজাজ বাইকৰ সুবিধা ল'ব পাৰে কাৰিগাঁও উৎসৱ বিপণীত বিহু আৰু ঈদৰ ধামাকা অফাৰ আৰু এক্সচেঞ্জ মেলা আৰু ডাউহাৰু অটো এজেন্সি শ্বৰুমৰ সৈতে দতমা ফেষ্টিভ আউটলেট আৰু ভটগাঁও ফেষ্টিভ আউটলেট ব্ৰাঞ্চ শ্বৰুম বিহু আৰু ঈদী ধামাকা অফাৰ আৰু এক্সচেঞ্জ মেলা ইয়াৰ উপৰিও শ্বৰুমে বাজাজৰ বাইক চলাবলৈ ভাল পোৱা ৰাইজৰ বাবে কেইবাটাও ইতিবাচক অফাৰ লৈ আহিছে এই অফাৰবোৰ হৈছে হেলমেট মুক্ত 5 লিটাৰ পেট্ৰল মুক্ত আৰু এক্সচেঞ্জৰ সকলো মডেল উপলব্ধ হ'ব আন এটা ডাঙৰ বিকল্প হ'ল আপুনি 500 পৰিশোধ কৰি আপুনি বিচৰা বাইকখন ধৰিব পাৰে 6000399187 অধিক জানিবলৈ এই নম্বৰৰ মাজেৰে 8822018193 নম্বৰৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিব পাৰে